Hello guys, welcome back to my YouTube channel. কি খবৰ আপোনালোক আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু বৰ্তমান মোৰো ভাল বেয়া মাজতে চলি আছে আৰু ভিডিঅ'টো এটা বিশেষ কাৰণত ৰাতিপুৱা ষ্টাৰ্ট কৰি দিছোঁ তো আপোনালোকে ভিডিঅ'টো চাব আৰু থাম্বনেল টাইটেল দেখি চাগে গম পাইছে এইটো ভিডিঅ' কিহৰ ওপৰত হ'বলৈ গৈ আছে সেয়া চাওক গাড়ী অৱস্থা নাইকিয়া ফাংচন চাবলৈ লৈ গৈছিলে এইপিনে চকা টকা এইপিনে বেকা হৈ গ'ল চ' এইবোৰ ডেমেজ পৰিছে তাৰপিছত আৰু এইটো লাইটটো ভাঙি গ'ল আৰু এয়া এইটো এইফালে আৰু এয়া হেৰি হৈছে তাৰপিছত গাড়ীখনৰ মানে গোটেই অৱস্থাই নাই আৰু একদম অৱস্থা নাইকিয়াকৈ মানে সিহঁতে হেৰি কৰিলে আৰু ভাইটিয়ে মানে আহিবলৈ মানে লোৱাৰ সময়ত মানে গাড়ীখনত যেনেকৈ চাবিটো লগাই দিলে তাৰপিছত লগৰ এটাই তাক মাতিলে লগৰটোৱে মাতাৰ কাৰণে সি চাবিটো লগাই পেলাই নামি গ'ল তাৰপিছত পিছফালে এটাত লগৰ মানে সিহঁত দুইটাই ঘৰলৈ অহা কথা আছিলে তাৰপিছত আৰু বেলেগ এটা লগৰে মানে বেলেগ এটা ল'ৰাই আহি মানে বহি চাবিটো লগাই আছিলে সেইকাৰণে মানে সি গাড়ীখন তাক নুসুধাকে আৰু সোধাও নাছিলে মানে সি আনিবও দিয়া নাছিলে সি জাষ্ট কথা পাতিবৰ কাৰণে সি নামি গৈছিলে গাড়ীখনৰ পৰা চ' লগৰটোৱে আনি এইপিনে স্পীডত আহি এইফালে হেৰি মানে ৰাস্তাত মানে একদম পূৰা শিলগুটিৰ ওপৰত উঠি গ'ল বুলি কৈছে মই ভালকৈ ইমান নাজানো তাৰপিছত একদম পূৰা গাড়ীখন বৰ বেয়া হৈ ইপিনে পৰি গ'ল গাড়ীখন আৰু মানে ল'ৰাকেইটাও অকণমান পাইছে কষ্ট আৰু এতিয়া আমাৰ গাতটো ভুল নাই বা মোৰ ভাইটিৰ গাতটো ভুল নাই ন আৰু স্কুটিখন সি নিবও দিয়া নাছিলে লগৰটো সেইকাৰণে গাঁওবুঢ়াৰ অহাৰ কথা কৈছে মোকাবিলা কৰাৰ কথা কৈছে গাড়ীখনৰ এতিয়া টোটেল খৰচ ডিলাৰলৈ নিয়া গৈছিলে মানে গাড়ীখন নিয়া নাই ডিলাৰত সুধিব গৈছিলে ফটো মাৰি মানে কিমান কি এইবিলাক লগালে কিমান খৰচ হ'ব ভাল কৰিলে সেইবিলাক মানে বাজেটটো কৈছে 24,000 বুলি কৈছে আৰু বাকী লগোৱা খৰচটোতো আছে তো সেইকাৰণে মানে আমাৰ এতিয়া গাঁওবুঢ়া মাতিবলৈ গৈছিলে এতিয়া অহাৰ কথা কৈছে তো বিচাৰখন কি হয় কি নহয় আপোনালোকে ভিডিঅ'টো চাই থাকিব আপোনালোকে বাকীখিনি গম পাই থাকিব আৰু দেখাই থাকিম কি হয় কি নহয় আৰু এইপিনে চাওঁ আমাৰ হাঁহ পোৱালিকেইটা অলপ ডাঙৰ হৈছে আৰু মোৰ আছিলে হাঁহ পোৱালি হেৰিটা 10টা মোৰ 5টা আৰু মাৰ 5টা তেনেকৈ কিন্তু এতিয়া আছেগৈ 6টা হাঁহ আছেগৈ গাইছ এতিয়া বাজিছে 9:04 গাঁওবুঢ়া অহা কথা আছিলে 9টা বজাত কিন্তু এতিয়ালৈকে অহা নাই তো চাই লওঁ অকল সময় তাৰপিছত আৰু বাকী চাই লওঁ মই কৈছিলোঁ কিন্তু গাঁওবুঢ়া আহি পালেহি এতিয়া গাঁওবুঢ়া আহি পালেহি মানে মই এক্সিডেণ্ট কৰা ল'ৰাটো ঘৰলৈ যাওঁ মানে মাতিবলৈ কাৰণে পটাপট আৰু এইজনী অমিয়া মই বহি আৰু হেৰি লৈ যাওঁ আমাৰ দাদিমা দিয়া হ'ল গাড়ীখন মাকহঁত আহিছে সিহঁতে যাব কৰিলে এতিয়া মাকহঁতে মৰিব লগা হৈছে লিখা লিখি কৰি আছে আৰু বিদায় আহিছে চাবলৈ 10/5/2024 তাৰিখে জয়ন্ত বৰুৱাই 02AU 5082 নম্বৰ স্কুটি বাহনখন দুৰ্ঘটনা হয় তো আগফালৰ অংশটো ক্ষতিসাধন হয় ক্ষতিসাধনৰ স্কুটি বাহনখন আমি শ্ৰী বাবু ডেকা পিতা মানৱ ডেকা শ্ৰী অমিত দাস পিতা দাদু দাস গাঁও বৰকলা সিংগাঁও 2 স্থায়ী হয় আৰু আমি দুয়ে ক্ষতিসাধন হয় স্কুটি বাহনখন সম্পূৰ্ণকৈ বনাই দিম বুলি এই চুক্তিপত্ৰত স্বাক্ষৰ কৰিলোঁ আনহাতে দুৰ্ঘটনা বাহনখন হোৱা সম্পূৰ্ণ এইপিনে মাকহঁতক চাইন কৰাই লোৱা হৈছে আৰু এতিয়া মানে মাকহঁতে পইচা দিব নোৱাৰেতো ন এতিয়া ইমান ধনী মানুহো নহয় সিহঁতে সেইকাৰণে মানে সিহঁতে পিছত মানে দিব বুলি আমাক মানে প্ৰমাণ হিচাপে চাইন কৰি পেলাই আমাক মানে দিছে আৰু তাৰপিছত আৰু এইফালে আমাৰ দেউতা মায়ে দুয়োটাই তামোল কাটি দিছে মানুহক
দুইটাই তামোল কাটি আছে কিয় লাগে মই খাব লাগে ন এইফালে খুই এইফালে গাঁওবুঢ়া আহিলে আৰু গাৰ্জেন অহাৰ পিছত সেয়া চহী তহী হৈ আছে এতিয়া পোৱালিকেইটা নাই পোৱালিকেইটা স্কুল গ'ল আৰু মানে এটা ভালকৈ হ'ল কাৰণে সি আহিবই নোৱাৰে খোজকাঢ়িবই নোৱাৰে সেইকাৰণে মানে সি ঘৰতে আছে আৰু চহী এতিয়া লোৱা হৈ আছে বাকী চাই থাকিব এইফালে চাইন টাইন কৰা হৈ গ'ল আৰু বাকী আৰু কি হয় গাইজ এইফালে চাওক আমাৰ এয়া কঁঠাল লাগিছে এইফালে একদম ধেৰ লাগিছে আৰু এইপিনে তলতো লাগিছিলে এইয়া তলতো লাগিছিলে কিন্তু মানে নৰখে এইফালে লাগিছে এবাৰহে ৰখে নৰখে নাজানো আগতে মানে কি মানে দুটা এটাহে ৰখিছিলে এতিয়া এইবাৰ মানে লাগিছে সৰহকৈ তো জানো ডাঙৰ হ'লেহে গম পাম আৰু ডাঙৰ হয়নে ৰখে নে নৰখে নে এইফালে এতিয়া আমাৰ খুৰীয়ে এয়া চাদৰ মেখেলা টানি আছে এইফালে এখনমান এযোৰমান সোমোৱালে ন খুৰী এযোৰ সোমোৱালেই আৰু এয়া লাগি আছে